আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। বাবলি আহিছে ঘৰত কেইদিনমানৰ কাৰণে, মানে তাইৰ এক্সাম খতম হ'ল। বাবলি মানে মোৰ সৰু ভণ্টিজনী, তাই আহিছে এক্সাম খতম হোৱাৰ কাৰণে কেইদিনমান ইয়াতে আছেহি, আৰু তাই আহিলে মোক এনেকৈ বহুতখিনি কামত হেল্প কৰি দিয়ে। আৰু এতিয়া কাপোৰ চাপোৰ ধুলোঁ হয়, কিন্তু চাগে আৰু বৰষুণে আহিব। ৰাতিপুৱা খুব ৰ'দ ওলালে, কিন্তু বৰষুণ আহিব যেন লাগিছে। আজি আপোনালোকক মই এটা একদম চিম্পল ৰেচিপি দেখাম, যিবিলাক মানে ল'ৰা ছোৱালী বাহিৰত থাকে, কামৰ ক্ষেত্ৰত হওক বা পঢ়াৰ ক্ষেত্ৰতে হওক, তেওঁলোকে এইটো কৰিব পাৰে। মানে কোমোৰা আলু ধুনীয়াকৈ ডাঙৰ ডাঙৰকৈ কাটি ল'ব, আৰু অকণমান মচুৰ দাইল ধুনীয়াকৈ ধুই ল'লে হ'ল। ধুই পেলাই ধুনীয়াকৈ 2টা চিটি মাৰি পেলাই কুকাৰত বইল কৰি ল'ব, আৰু লৈ পেলাই অকণমান তেল দি পেলাই তাতে পিঁয়াজ দি পেলাই, আৰু বাকী আৰু একো দিব নালাগে, পিঁয়াজ নিমখ আৰু হালধি দি পেলাই জাষ্ট আপোনাৰ এইটো সম্ভাৰ দিলেই হৈ গ'ল। তাৰপিছত অকণমান উতল অহাৰ পিছত এইটো জাষ্ট বন্ধ কৰি দিলে হ'ল। আৰু একদম চিম্পল ৰেচিপি আছিলে, আপোনালোকে এনেকৈ বনাই খাব পাৰে। ময়ো নাজানিছিলোঁ আগতে, এইটো মোৰ ফ্ৰেণ্ড এজনৰ ঘৰত সিদিনা যাওঁতে, মানে কেইদিনমান আগতে যাওঁতেহে গম পালোঁ। এইটো মানে যদি অফিচ চফিচ যায় ন, একদম জল্দি বনাই খাবলৈ বহুত ইজি হয়, আৰু খাবলৈও সোৱাদ লাগে। নৰ্মেল দাইল এনেকৈ খাবলৈ ভাল নালাগে দিয়কচোন, সদায় ন দাইল খাই খাই বৰ লাগে যে, সেইকাৰণে। দেখালোঁ আপোনালোকৰ এইটো কেনেকুৱা লাগিলে জনাব দেই, কমেণ্ট কৰি পেলাই। আৰু লগতে মই আজি বনালোঁ অকণমান মৰাপাতৰ আগ আনিছিলোঁ কিনি পেলাই বজাৰৰ পৰা। সৰুতে বহুত খাইছিলোঁ, কিন্তু আজিকালি ইমান খাবলৈ নাপাওঁ। বজাৰ বাৰ বহিলেহে কেতিয়াবা পাওঁ, বজাৰত পালে লৈ আহোঁ। আৰু ইপিনে আমাৰ পটলৰ চাটনি বনালোঁ। পটলৰ চাটনি বাৰু কোনে কোনে খাই ভাল পায় জনাবচোন দেই। এতিয়া অকণমান মই স্কিন কেয়াৰ কৰি লওঁ, আৰু তাৰ কাৰণে মই মুখখন ধুই আহিছোঁ, মানে ফেচ ৱাছ কৰি আহিলোঁ। আৰু ন'জ পিনটো খুলি লওঁ তাৰ আগতে, মানে অকণমান ব্লেক হেডছ হৈছে মোৰ। মই লগাওঁ এইটো ফেচ পিলিং চলিউশ্যন, আৰু এইটো মই অকণমান চিৰাম লগোৱাৰ নিচিনাকৈ অলপকৈ লগাই দিম। এইটো লগালে মানে স্কিনৰ পৰা ধুনীয়াকৈ ডেড স্কিনবিলাক ওলাই যায়, আৰু এইটো বেছি মোহাৰিব নালাগে, জাষ্ট অকণমান এপ্লাই কৰি দিলে হ'ল। আৰু 10 মিনিট সময় থাকি পেলাই এইটো ধুনীয়াকৈ ফেচ ৱাছ কৰি পেলাই আকৌ ধুই দিব লাগে। আৰু পিছদিনা কিন্তু ৰ'দত ওলাওঁতে ছান প্ৰটেকশ্যন লগাব লাগে, আৰু ৰাতি একো বেলেগ লগাব নালাগে, জাষ্ট মইশ্চাৰাইজাৰটো লগাই পেলাই শুই গ'লে হ'ল। আৰু পিছদিনালৈকে দেখিব আপোনাৰ স্কিনখনত এটা ধুনীয়া গ্ল' আহিছে। এইখিনিয়ে আৰু। চ' ভিডিঅ'টো আজি ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আকৌ লগ পাই আছোঁ নেক্সট ভিডিঅ'।